হাই ফ্ৰেন্স, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পুৱতি তৰা ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো সোমবাৰৰ খণ্ডটোত দেখিবলৈ পাব জোনবাইৰ লগত পুলিচ অফিচাৰজন ফুচকা খাই বহুত বেছি ৰোমান্টিক হৈ পৰিব। দুয়োৱে হাতত ধৰি বহুত ফূৰ্তি কৰিব। এতিয়া বাৰু অৰিহণ পুলিচ অফিচাৰজন জোনবাইৰ প্ৰেমত সঁচাকৈ পৰিব নেকি? আপোনালোকৰ মতামত কি? নিশ্চয় কমেণ্টত জনাব। জোনবাই আৰু অৰিহণ প্ৰেমত পৰিলে আপোনালোকৰ কোনে কোনে ভাল পাব নিশ্চয় কমেণ্টত জনাব। আৰু আনফালে সোমবাৰৰ খণ্ডটোত দেখিবলৈ পাব অৰিহণ পুলিচ অফিচাৰজনে বেদক পুনৰ লগ পাব আৰু তেতিয়া বেদৰ আগত ক'ব যে তুমি ইমান ডাঙৰ ব্যৱসায় ইমান সোনকালে কেনেকৈ কৰিব পৰা হ'লা? এতিয়া মোৰ হাতত সকলো ইনফৰমেশ্যন আহি পৰিছে। পুলিচৰ হাতৰ পৰা বেছি দিন কোনো অপৰাধীক সাৰি থাকিব যে নোৱাৰে তাৰ বিষয়ে বেদৰ আগত ক'ব। আৰু তেতিয়া বেদই প্ৰশ্ন কৰিব যে আপোনাৰ ওচৰত মোৰ বিৰুদ্ধে কি প্ৰমাণ আছে তাৰ বিষয়ে সুধিব। এতিয়া বাৰু সোমবাৰৰ খণ্ডটোত অৱশেষত বেদক বাৰু পুলিচ অফিচাৰজনে এৰেষ্ট কৰিব নেকি? আৰু আপোনালোকে আনফালে সোমবাৰৰ খণ্ডটোত দেখিবলৈ পাব অৰিহণৰ বায়েকে যে অৰিহণৰ বাবে এজনী ছোৱালী ঠিক কৰিছিলে, সেই ছোৱালীজনী সোমবাৰৰ খণ্ডটোত অৰিহণহঁতৰ ঘৰলৈ যাব আৰু তেতিয়া অৰিহণৰ মাকে ছোৱালীজনীক দেখা পাই আচৰিত হৈ পৰিব। এতিয়া বাৰু সেই ছোৱালীগৰাকী আৰু অৰিহণৰ বায়েকে যি প্লেনিং কৰি সেইখন ঘৰৰ বোৱাৰী কৰিবলৈ বিচাৰিছে, সেই প্লেনিংটোত বাৰু সফল হ'বনে? অৰিহণে বাৰু সেই ছোৱালীজনীক পচন্দ কৰিবনে? বায়েকৰ কথা মতে বাৰু মান্তি হ'বনে? জানিবলৈ চাওক আপোনালোকে সোমবাৰৰ খণ্ডটোত। আৰু ইফালে বিন্দুৱে ইণ্টাৰভিউ দি আহিব আৰু ইণ্টাৰভিউ বিন্দুৰ বহুত বেছি ভাল হ'ব আৰু তেতিয়া ৰত্নই বহুত বেছি মনতে ভাল পোৱা দেখিবলৈ পাব। আপোনালোকৰ কোনে কোনে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টোত নিশ্চয় কমেণ্ট কৰিব। লগতে যদি আপুনি পুৱতি তৰা ধাৰাবাহিকখন সোমবাৰৰ খণ্ডটো চাবৰ বাবে ৰৈ আছে, তেন্তে এই ভিডিঅ'টোত এটা অৱশ্যেই আপুনি লাইক কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্ৰতিদিনে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবৰ বাবে। তেন্তে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।